জনজাতিকৰণ কৰি পেলাই যি আজি অসমত এক্সিষ্টিং যিখিনি এছ টি আছে এই এছ টি খিনিক নিক্ষেপ কৰাৰহে ষড়যন্ত্ৰ। গতিকে আমি চৰকাৰৰ এই সিদ্ধান্ত আমি গৰিহণা দিছোঁ। চৰকাৰৰ এই সিদ্ধান্তক আমি কেতিয়াও মানি নলওঁ। এই চৰকাৰৰ এই সিদ্ধান্তক আমি অপোজ কৰিছোঁ। ইয়াৰ লগতে আমি দাবী কৰিছোঁ যে অতি শীঘ্ৰে ভাৰত চৰকাৰ অসম চৰকাৰে বদলৰ সমস্যা সমাধানৰ কাৰণে সকলে পলিচি ল'ব লাগে আৰু অতি শীঘ্ৰে ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰি সমস্যা সমাধানৰ কাৰণে সকলৰ যি পলিচি এইটো এনাউন্স কৰিব লাগে। আমি বিচাৰিছোঁ আমি বিচাৰিছোঁ আৰু অইন জনজাতিসকলৰ সংস্কৃতি অস্তিত্বৰ ৰক্ষণাবেক্ষণ আমি বিচাৰিছোঁ। খিলঞ্জীয়া ৰাইজৰ ৰক্ষণাবেক্ষণ আমি বিচাৰিছোঁ। গতিকে অসম চৰকাৰৰ খিলঞ্জীয়া আমি মানি নলওঁ আৰু ইয়াৰ লগতে সমাধান কৰিম। এইটো যে প্ৰতাৰণা কৰিবলৈ গৈ আছে ইয়াৰ কাৰণে চৰকাৰক আমি ধিক্কাৰ দিছোঁ। আমি কোকৰাঝাৰত আৰু আজি ৰাইজে ওলাই আহিছে, আছে ৰাইজৰ খং আছে। এই প্ৰতাৰণা যি কৰিছে ৰাইজে স্বতঃস্ফূৰ্ত ওলাই আহিছে আৰু ইয়াৰ পিছত যদি চৰকাৰে কোনো পদক্ষেপ তেনেহ'লে 2019-ত আৰু ইয়াৰ যিসকলে আজি राज्यसभानि आगुनि एमपी मानगोनां इउजि ब्रह्म, लोकसभानि आगुनि एमपि मानगोनां सानसुना खुंगुर बैसुमतियारि आरो लोगोसे बर' जास्टिस फरामनि आफादगिरि अञ्जलि दैमारि बायदे আমাৰ আগত বেলেগ কৈ আছে আমি ভিতরে ভিতরে गुबुन हारिनि উপরে উপরে বিচাৰিছো এই আমি আপোনালোকে কি বিচাৰিছে জনজাতিসকলক না আপোনালোকে উন্নত কৰি পেলাই আপোনালোকৰ সকলক মই কৈছো যে সকলে কৰি আছে এইটো যথেষ্ট তেওঁলোকে স্পষ্ট কৰক বড়োৰ লগত থাকিব থাকিব সময় আহিছে আপোনালোকে স্পষ্ট কৰক। सारा आसामाव इन्डियाव आरो जोंनि बे रेलिया ससियेल मिडिया आरो इलेक्ट्रनिक मिडियानि गेजेरजों जोंनि गेजेराव बे लाइभ दिन्थिनायनि गेजेरजों जोंनि सोमावसारनाय जोंनि दाबि